গাইজ মই মোৰ ছেকেণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ছেকেণ্ড ব্লগত আপোনালোকে দেখা পাব যে পাটেকিবৰি থানত মই কি কৰিলোঁ। প্ৰথমে কি কৰিলোঁ সেইখিনি দেখা নাপায়, বাট মই যাব পাওঁ নে নাপাওঁ সেইটো চাই ল'ব। মানে মোক ঘৰত বৰ্তমানলৈ যাব দিয়া নাই, আকৌ এবাৰ ঘৰত আইতাহঁতক সুধি চাওঁগৈ, যদি যাব দিয়ে আপোনালোকে থানখন চাব পাব। ঠিক আছে, ব'লকচোন সুধো কওক। দুইজনীৰ মাজত পূৰা কথা চলি আছে যোৱা নোযোৱা। ফাইনেলি মোক যাবলৈ দিলে আইতাই, চ' মই এতিয়া বহুত হেপী। কাইলৈ চাব ব'লক কি হয় পাটেকিবৰি কেনেকুৱা। মই ফাৰ্ষ্ট যাম, চ' মোৰ কাৰণে বহুত এক্সাইটমেণ্ট হৈ আছে, মানে বহুত ভাল লাগিব ন চাই। আৰু ফাৰ্ষ্ট মই ব্লগ বনাইছোঁ, চ' ভিডিঅ' এটা বনাব পাৰিম, সেই মানে তেনেকুৱা সময়তে ন কিমান ভাল লাগিছে। মানে ফাৰ্ষ্ট ব্লগ, ছেকেণ্ড ব্লগ পাটেকিবৰি থানত, আৰু মোৰ বহুত দিনৰ পৰা যাবৰ মন আছিল, চ' বহুত ভাল লাগিব। ঠিক আছে, সেই গাইজ মই এতিয়া পাটেকিবৰিত যাবলৈ ৰেডি হ'লোঁ আৰু যাম, আপোনালোকে আমাৰ লগত চাই থাকিব। মই তাত কি কৰোঁ আৰু গোটেই থানখন আপোনালোকক দেখাম। আপোনালোকে যদিও যোৱা নাই মোৰ পৰা, মানে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে চাব পাব পাটেকিবৰিলৈ যাবলৈ। আমি থান পামগৈ আৰু এয়া পাইছোঁহি, আমি থান পাই গ'লোঁ। পাই গ'লোঁ আহি আমি। অঁ কিমান দিনৰ পৰা, দুমাহৰ পৰা আলোচনা কৰি আজি আহিব পালোঁ আৰু ভাল লাগিছে, বহুত ধুনীয়া লাগিছে ঠাইখিনি। বহুত মানুহ আহিছে দেই, ধুনীয়া লাগিছে। আমাৰ গাঁৱৰ মানুহ বহুত আহিছে, এইটো সুধিম। হৈছে আমাৰ ছাৰহঁত, বা ধুনীয়া লাগিছে। অলপ এইফালে ঘূৰি আহোঁ, বহুত ধুনীয়া লাগিছে, গোটেই হ'ল চিনাকি মানুহ। ব'লকচোন আৰু মই আগলৈ যাওঁ। গেষ্ট হাউচ, ইয়াতে মানে অতিথি থাকে আৰু ভকত আহিলে ইয়াতে থাকিব পাৰে। ৱাও, সঁচাই বহুত ধুনীয়া লাগিছে দেই। দোকান ইয়াৰ পৰা মানে ধূপ চুপ কিনিব পাৰে। বাবা ধুনীয়া লাগিছে সঁচাই। চেণ্ডেল ক'ত থ'মনো, চেণ্ডেল সেই এইফালে যাব পাৰে। গেট কি মানুহ আহিছে, এইফালে ভৰিয়াত দিব পাৰে। ইয়াৰ ভকত চাগে কৰে বা সম্পাদকৰ কক্ষ, আলিপুখুৰী, শ্ৰী শ্ৰী কৃষ্ণ। এইটো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু অশান্ত বিনাই নাই আমাৰ পৰম গুৰু। এইটো চাগে মেইন নামঘৰটো মানে হয় আৰু। প্ৰথমে মই চেণ্ডেলযোৰ খুলি লওঁ, ইয়াতে চবেই খুলিছে, মই চেণ্ডেলযোৰ ইয়াতে খোলোঁ। মোৰ চেণ্ডেল খোলোঁ, ইয়াতে খোলা। বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ, বহুত মানুহ আহিছে। নেটটো লৈ লওঁ। কৃষ্ণ, ৱাও ধুনীয়া লাগে। প্ৰথমে ভৰিয়াত ধুই আহোঁ, তাৰপিছত আমি হেৰি কৰিম, সেৱা কৰিম। এইফালে ভকত বহি আছে। ইয়াতে ভাত বনাব পাৰে, মানে যোনে ইয়াত খাব বিচাৰে। চ' আমিও লৈ আহিছোঁ, আমি ইয়াতে বনাম। ক'ত বা ঠাই পাওঁ, এইখিনিতে আমাৰ লৈ লৈছে। আমি এইখিনিতে ভাত বনাম। মোৰ বেগটো ইয়াতে থৈ দিওঁ, বনাম। ইয়াত বনাই গৈ হৈ গ'ল ভকতৰ। আমি সেৱাটো কৰি আহোঁ। ইয়াতে ভৰিয়াত দিব পাৰে। আমি নামঘৰৰ ভিতৰত সোমাম, চব ভৰিয়াত ধুই লৈছোঁ। এতিয়া নামঘৰৰ ভিতৰলৈ যাম। ধুনীয়া লাগিছে। কৰিম, মই ভৰিয়াত ধুলোৱে। ইয়াতে অতিথি কক্ষ, বেলগছ বহুত দিনৰ পৰা আছে শুনিছোঁ। শংকৰদেৱৰ পবিত্ৰ জন্মস্থান তাতে আহিছোঁ। ইয়াতে পইচা দিয়া মানে সেৱা কৰে আৰু এনেকৈ দিয়ে। ধুনীয়াকৈ বনাই থৈছে দেই, ইণ্টাৰেষ্টিং। ভাল লাগিছে ন, মানে ইমানো ভিৰ হোৱা ঠাই বৰদোৱাৰ নিচিনা নহয়, বাট বহুত ভাল লাগে। মোৰ আহিব বহুত মন আছিল আৰু আহি পালোঁ, বহুত ভাল লাগিছে। এতিয়া আমি সেৱা কৰিবলৈ যাম। আমাৰ লগত অহা বাহঁতে সেৱা কৰিলে গৈ, আমি নানিলোঁ, চব কিনিব গৈছিলোঁ, সেয়া মামীয়ে লৈ আহিছে আৰু এতিয়া আমি সেৱা কৰিব যাম। বহুত ভাল লাগিছে ঠাইখিনি, বহুত মানে নিজান আৰু। এতিয়া নিমখ দিয়ে, তেল দিয়ে, ধূপ দিয়ে, সেনেকৈ লৈ যাব লাগে। একো নিদিয়ে, চাগৈ তাত পাম। মামীহঁতে তেল চেল আনিবও পাৰে ন। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য অকীৰ্ত পদসেৱন আত্মনিবেদন। কৃষ্ণ,
কৃষ্ণ চব আগত গ'ল, মই পিছত আছোঁ। wow, ধুনীয়া ছবি আঁকি থৈছে ইয়াতে, চিত্ৰ ভাল লাগিছে। এইটো নাম হ'লে চাগে বহুত ভাল লাগে দেই। আকৌ কেতিয়াবা আহিম, নাম যেতিয়া হ'ব আমাৰ পাৰ্টিটো। ইয়াতে সেৱা কৰিব, ইয়াতে মামী ইয়াতে বন্তি জ্বলাইছে। সেইফালে চাওঁ কি আছে। কৃষ্ণ কৃষ্ণ wow, ভাল লাগিছে। মেইন আসনখন ইয়াতে ককাহঁতে ইয়াতে কিবা কাটি আছে। এতিয়া মই ইফালেও যাওঁ, গান পাত্ৰ ইয়াতে ভকতজনে আশীৰ্বাদ দি আছিলে আমাক। ইয়াতে মই অকণমান আশীৰ্বাদ লৈ লওঁ। আমি সেৱা কৰিলোঁ, সেৱা কৰি হৈ গ'ল। আমি এতিয়া গেটখনৰ ওচৰলৈ যাওঁ, তাত অলপ ফটো উঠিম। আপোনালোকে চাব পাৰিব গেটখন। এইখিনি ঐ অলপ ওচৰৰ পৰা চাই আহোঁ। অলপ ঘৰকেইটা ভাল লাগিছে ন, ধুনীয়া লাগিছে দেই। ইফালে পৰা এইখিনি নামঘৰটো ভাল লাগিছে। আপোনালোকে ৱাবৰী আশ্ৰম গৈছে চাগে, ৱাবৰী আশ্ৰমতো এনেকুৱাই, সেইটো ভাল লাগে। চব ভাল লাগিছে। বাছ লৈ আহিছে, মানে বহুত মানুহ হৈছে। অঁ থানা ইয়াতে আছে, থানাখনে চাব পালে। প্ৰথম আমি কোৱাটো চাই লওঁ। ইয়াতে শংকৰদেৱে চাগে গা চা ধুইছিলে। ইমান ওখ কোৱা, চবে ভৰি হাত ধুব আহিছে। আমি ধুম, নপৰিলে হ'ল আৰু পৰোৱা নিচিনাই আৰু। ইমান ওখ কোৱা, লাগিছে। ৰাজহাঁহ ইয়াতে পুহিছে, মানে ভকতে ৰাখে আৰু ইয়াত থকা মানুহে। এইটো ঘৰত মানে বহি থাকে, বাচ্চা কৰিব ন। গাড়ী লৈ আহিছে, আমি আকৌ এবাৰ আহিম গোটেই লগৰবোৰৰ লগত। এবাৰ ঘৰৰ মানুহৰ লগত আহিছোঁ। এতিয়া বহি থাকে গাড়ী মানুহ। এখন থানা, এতিয়া থানাখন চাগে এতিয়া বন্ধ হৈ আছে। থানাখন অতীতৰ থানা। গেটখন দেখিছে ন, ইমান ধুনীয়া লাগিছে। আজি কিন্তু তামাম ৰ'দ দিছে, ভৰিখন বহুত পৰিছে, একদম বহুত গৰম হৈছে ইয়াতে। আকৌ আহিব লাগিব, বহুত গৰম, খোজ কাঢ়িব নোৱাৰি দেই। পৰিছে, বহুত পৰিছে। চাওকচোন, গেটখন ইমান ধুনীয়া লাগিছে আৰু কালাৰটোতো একদম আকৰ্ষণীয়। চবেই ভাল পাব ন, বেবী পিংক, মাই ফেভাৰেট। ধুনীয়া লাগিছে, বলক আগৰ পৰা চাই আহোঁ। এইবিলাক ইয়াতে কীৰ্তিচিহ্ন দি দিছে। নৰসিংহ কি জানো, মই ভালকৈ নাজানো দেই। ভাল লাগিছে। চাওক কিমান ধুনীয়া, সেইটো নৰসিংহ। চাওক গেটখন ইমান ধুনীয়া লাগিছে। শ্ৰী শ্ৰী আলিপুখুৰী পাতেকিবৰি থান সত্ৰ, মৰাবাৰী, মৰিগাঁও, অসম। শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান। কিমান ধুনীয়া লিখি দিছে ন, ভাল লাগিছে। এইটো কি জানো, ইয়াতে টাৱাৰ চাগে। ইয়াতে নাম গাবলৈ লৈছে, আমি অলপ নাম চাম গাব লাগছোন। এইখিনি সময়লৈ ৱেইট কৰি আছিলোঁ, নাম গাব চাম, গাইছে। ধুনীয়া লাগিছে। কৃষ্ণ ধুনীয়া দিনত আহিছোঁ দেই, নাম চাব পালোঁ। মানে চব ইমান মানুহ আহিছে, বহুত ভাল লাগিছে। আকৌ গেটখনৰ ওচৰ পালোহি। এবাৰ গেটখন চাওক, ফাৰ্ষ্টৰ গেটখন এনেকুৱা, কিমান ধুনীয়া লাগিছে ন। এতিয়া চবে ফটো উঠিব আহিছে, DSLR লৈ আহিছে। আমিও উঠিলোঁ এখন। পাছত বোলে আমাক দি দিব, মোৰ লগৰটো নাম্বাৰ লৈ লৈছে। ভাল লাগিছে, চব চবেই ইয়াতে ফটো উঠি আছে, ফটো ক্লিক কৰিছে। এইফালে চাই আছে, কি যে হ'ব। ভাল লাগিছে ন, একো আমাৰ ল'ৰা ছোৱালী লাজ লাগিছে, কি হ'ব পাৰে ন। ব্লগ বনাব আহিছে যেতিয়া বনাবই লাগিব, ফটো মেইন। বলক কেমেৰা এইটো মই এবাৰো অহা নাই। কেমেৰামেন চিনি নাপাওঁ, বাট আমি উঠিলোঁ এখন। নিজে কৈছে উঠিবা নেকি, চব গোটেই সোপা এখন উঠিছোঁ, মাত্ৰ এখন দেই। ভাল লাগিছে।
ভাত পাম আৰু এতিয়া চাগে চবেই একে সময়তে খাবলৈ লৈছে আৰু চবেই খাই আছে ইফালেও আছে দেখাম বলক গোটেই লাইন বাজিছে আৰু চবৰ সমানে বনাই হৈছে চব একেলগে ৰেডি হৈছে আমাৰ খোৱা বোৱা কৰি হৈ গ'ল আৰু এতিয়া আমি পাটেকিবৰি থানৰ পৰা বিদায় ল'ব হৈ গ'ল চ' আমি এতিয়া যাওঁগৈ বাই বাই আৰু এবাৰ চাই লওক গোটেইখন ইফালে এইখন আছিল থানখন এইবোৰ মানুহবোৰ চব যায়গৈ আমিও যাওঁগৈ বাই বাই বাই